हे दोस्तों, वेलकम टू यूट्यूब चैनल विजय पानिका ब्लॉग। 5 মাহৰ অন্তত আজি ছাত্ৰ ছাত্ৰীসকলক কেনে ধৰণৰ আছে তোৰ খবৰ ল'বলৈ আজি মই ওলাই গৈছোঁ আমাৰ দুৱাৰমাৰা চাহ বাগিচাৰ 2 নং লাইনত। আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে এই 5 মাহৰ অন্তত তেওঁলোকে কি কৰিলে আজি তেওঁলোকক লগ কৰি তেওঁলোকক কিছু এই কৰোনা ভাইৰাছৰ বিষয়ে তেওঁলোকক অৱগত কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে পুনৰ তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি কিছুমান ছাত্ৰ ছাত্ৰীক লগ কৰি তেওঁলোকক কাম দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে যে ইমান দিন স্কুল বন্ধ আছিলে কিহৰ কাৰণে বন্ধ আছিলে জানা নাই? কিহৰ কাৰণে বন্ধ আছিলে? কি বেমাৰ আছিলে? কৰোনা ভাইৰাছ। কি আছিলে? কৰোনা ভাইৰাছ। হয় নাই? এই কৰোনা ভাইৰাছৰ কাৰণে আজি সমগ্ৰ পৃথিৱীত মানে ভয়ংকৰ দিশত গতি কৰিছে, হয় নাই? আৰু তাৰ কাৰণে স্কুল বন্ধ আছে, হয় নাই? 5 মাহ হৈ গ'ল স্কুল বন্ধ হৈ আছে আৰু এতিয়া কৰোনা ভাইৰাছটো দিনে দিনে বাঢ়ি গৈ আছে, হয় নাই? তাৰ কাৰণে আমি বাচি থাকিবৰ কাৰণে কি কৰিব লাগে? আমি মাস্ক লগাব লাগিব। কি লগাব লাগিব? আৰু আৰু কি কৰিব লাগিব? চাবোনেৰে বাৰে বাৰে হাত ধুব লাগে, হয় নাই? আৰু আৰু কি কৰিব লাগে? আমি এজনৰ পৰা আন এজনৰ লগত কি কৰিব লাগে? দূৰত থাকিব লাগে, হয় নাই? ওচৰে পাজৰে থাকিব নালাগে। বুজি পাইছা নে? 5 মাহ হৈ গ'ল। তোমালোকে 5 মাহ ঘৰত কি কৰিলা? পঢ়া-পঢ়ি কৰিছিলা নাই? 5 মাহ হৈ গ'ল, হয় নাই? এতিয়া অৱশ্যে মানে স্কুলখন খোলাৰ এটা সম্ভাৱনা হৈ আছে, হয় নাই? মানে এতিয়া স্কুল খুলিব পাৰে আৰু এমাহৰ 2 মাহৰ পাছত, হয় নাই? গতিকে আমি কি কৰিব লাগে? এতিয়া ছাত্ৰ ছাত্ৰীক আমি বিচাৰি আহিছো, হয় নাই? তেওঁলোকে কি কৰিছে কি নাই কৰা, কেনেকুৱা আছে কেনেকুৱা নাই আমি চাবৰ কাৰণে আহিলো, হয় নাই? গতিকে তোমালোকে য'তে ত'তে নাযাবা দেই। এই নদী হওক পানীত হওক, হয় নাই? জংঘল হওক এইবিলাক যাব নালাগে দেই। আৰু কোনোবাই ল'ৰা ছোৱালী বাহিৰত বাগানৰ কামত গৈছে নেকি? কাম যাব নালাগে দেই। তোমালোকে ঘৰতে থাকিবা, ভালকে থাকিবা, পঢ়া শুনা কৰিবা, হয় নাই? আৰু আজি সেইটো কাৰণে আমি আহিছো তোমালোকে এতিয়া পঢ়িবলৈ আৰম্ভ কৰিব লাগিব, হয় নাই? পাহৰি গৈছা 5 মাহ হৈ গ'ল, হ'ল নাই? পাহৰি গৈছা। এতিয়া আমি পুনৰ আৰু আৰম্ভ কৰিব লাগিব, হয় নাই? গতিকে তোমালোকে এতিয়া কালিৰ পৰা, হয় নাই? কালি আমি আকৌ লাইনত আহিম আৰু লাইনত আহি আমাৰ যি ক্লাছৰ ল'ৰা ছোৱালী আছে তেওঁলোকক আমি বিচাৰি উলিয়াম, হয় নাই? আৰু তোমালোকে এতিয়া পঢ়াটো আকৌ আৰম্ভ কৰিব লাগিব নাই? সেইকাৰণে তোমালোকৰ নিজৰ বহি কাঠ পেঞ্চিল ক'ত কি আছে এইবিলাক বিচাৰি উলিয়াবা দেই। আৰু চবক লগৰ ল'ৰা ছোৱালীবিলাক কৈ দিবা যে তেওঁলোকে ঘৰতে থাকি এতিয়া পঢ়া শুনা কৰিব লাগিব নাই? ঘৰতে থাকি পঢ়া শুনা কৰিব লাগিব আৰু এই বেমাৰৰ পৰাও আমি বাচি থাকিব লাগিব নাই? বাৰে বাৰে চাবোনত হাত ধুব লাগে নাই? এইবিলাক নিয়মবিলাক কৰিবা দেই। আৰু সুমিত্ৰা কোৱা। মানুহটো জানাই এতিয়া এই আমাৰ এই কৰোনা বেমাৰৰ কাৰণে কি হ'ল ইমান দিন স্কুল বন্ধ হৈ গ'ল, হয় নে নাই? আৰু এইটো বেমাৰটো যেনেকুৱা যে এজনৰ পৰা আনজনক বিয়পে। এতিয়া আমি কি কৰিব লাগে? ছাৰে ক'লে যে আমি সদায় এতিয়া মুখত মাস্ক লগাব লাগে নে নাই? আৰু দূৰে দূৰে এনেকৈ চাফা চাফি থাকিব নালাগে, অকণমান দূৰে দূৰে থাকিব লাগে। এইটো বেমাৰটো এনেকুৱা হয় না, এজনৰ গাৰ পৰা আনজনৰ গালৈ
বিয়পি যায় হয়নে নাই? সেইকাৰণে আমি কিছুমান সাৱধানতা হ'ব লাগে, লাগেনে নাই? লাগে। এতিয়া আমি মাস্ক লগাব লাগিব, তাৰপাছত চাবোনত হাত ধুব লাগে, পৰিষ্কাৰ হৈ থাকিব লাগিব হয়নে নাই? চাফাকৈ থাকিব লাগিব। তেতিয়া তোমালোকে এই চাফাকৈ থাকিবা, যে আমাৰ স্বাস্থ্যটো ভাল থাকিলে আমি ভালে থাকিম হয়নে নাই? তাৰপিছত এতিয়া তোমালোকৰ পঢ়াটো আজি আমি চাবলৈ আহিছোঁ যে আমাৰ ইমান দিন হৈ গ'ল, ল'ৰা ছোৱালীকেইটা কেনেকৈ ক'ত কি কেনেকৈ পঢ়িছেনে নাই পঢ়া, সেইকাৰণে আমি তোমালোকক চাবলৈ আহিছোঁ। আৰু কিছুমান এতিয়া কাম দিছোঁ, পঢ়িবা। এতিয়া ঘৰত থাকিয়ে পঢ়িবা, য'ত ত'ত এইফালে ঘূৰা ঘূৰি নদী নালা সেইফালে নাযাবা দেই। ঘৰতে থাকি ভালকৈ পঢ়িবা, নহ'লে আমি এতিয়া ইমান দিন স্কুল বন্ধ হৈ গ'ল, নপঢ়িলে কি হ'ব? হা, আমি চব পাহৰি যাম হয়নে নাই? তোমালোকে পঢ়িবা, ঘৰতে পঢ়িবা। আৰু তোমালোকৰ কোনোবা ককাই ভাই বা মা দেউতা আছে, সিহঁতক অকণমান দেখাবলৈ ক'বা ঘৰতো দেই। পঢ়াটো তহঁতি হেৰি নকৰিবা, পঢ়ি থাকিবা ঘৰত। আৰু এই ৰাতিপুৱা গধূলি ভালকৈ পঢ়িলেও মনত থাকে হয়নে নাই? হা, সেইটোৱে তোমালোকে এতিয়া আমি এইকেইদিন আহিম, এসপ্তাহলৈকে তোমালোকক এইফালে চাবলৈ আহিম। কোনে পঢ়িবলৈ তোমালোকক কিবা কাম কৰিব দিম, সেইটো কৰিবা, তাৰপিছত সেইটো আহি আমি চাম দেই। এইটোৱে ঠিক, আৰু ভালকৈ থাকিবা শুনিছা? ভাষাটো লিখিলা, তাৰপাছত অংক কৰিলা, তাৰপিছত আৰু কিবা ইংলিছটো লিখিলা দেই, কৰি থ'বা। আৰু সৰুকেইটাতো পঢ়াটো সিহঁতৰ আছে, বুজি পাইছা ন? হা, ক্লাছ 5 কোনে কোনে আছে? হাত ডাঙৰচোন। অঁ, এই বহুতেই আছেচোন। তোমালোকে এজনৰ কোনটো দিলে